নমস্কাৰ বন্ধু বান্ধৱীসকল 40,000 নতুন চাকৰি ঘোষণা কৰা হৈছে এডিআৰই ডিএমই আসাম পুলিচ ষ্টেট সকলোতে নিযুক্তি দিয়া হ'ব 2025 চনতে আৰু 2025 চনৰ 8 অক্টোবৰ তাৰিখে এই সকলোবিলাক পদৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰি নিযুক্তি পত্ৰ কেণ্ডিডেটৰ হাতত তুলি দিব চিএম ছাৰে ঘোষণা কৰিছে আৰু এই 40,000 পদৰ কোন বিভাগত পদ আছে সকলোবিলাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাওক 40,000 নতুন যি পদ ওলাইছে বুলি ঘোষণা কৰা হৈছে তো এই পদবিলাক নতুনকৈ ওলোৱা নাই যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে এডিআৰই হওক অসম পুলিচ হওক ডিএমই হওক এই সকলোবিলাক নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে তাৰ ভিতৰৰ যিবিলাক পদ ওলাইছে সেয়াই হৈছে 40,000 পদ নতুনকৈ কোনো ধৰণৰ পদ উলিওৱা নাই বিভিন্নজনে কমেণ্ট কৰি জনাইছে যে নতুনকৈ কিবা পদ ওলাইছে নেকি বা বহুতো ইউটিউবত ভিডিঅ' আপোনালোকে হয়তো পাইছে যে নতুনকৈ পদ ওলাইছে কিন্তু কোনো নতুনকৈ পদ ওলোৱা নাই যিবিলাক পদৰ বৰ্তমান সময়ত নিযুক্তি চলি আছে সেই পদবিলাকেই 40,000 পদৰ ভিতৰুৱা তো আপোনালোকে এই পদবিলাক কোন বিভাগত আছে সকলোবিলাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এইখন হৈছে অসম বাজেট 2025-26 বৰ্ষৰ তো ইয়াতে তালিকা ছয়ত উল্লেখ কৰা আছে নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপনবিলাক তো বিজ্ঞাপনত আপোনালোকে ভালদৰে চাই লওক বিভাগ পৰিষদ আয়োগ আৰু পদৰ সংখ্যা ইয়াতে লিখা আছে তৃতীয় বৰ্গৰ বাবে যিবিলাক গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ বাবে পদৰ সংখ্যা আছিলে 7,650টা মানে ইয়াতে এডিআৰই থাৰ্ড গ্ৰেডৰ কথা কোৱা হৈছে আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আছিলে 5,000টা পদ আছিলে আৰু অসম লোকসেৱা আয়োগত আছিলে 1,208টা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত আছিলে 10,050টা মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আছিলে 9,717টা অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদত আছিলে 343টা চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত আছিলে 490টা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদত আছিলে 6,239টা পদ আছিলে তো টোটেল মিলাই হৈছিলেগৈ 40,697টা পদ তো এই 40,697টা পদৰ ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু ধৰক ডিএমই হওক বা অন্য 2-3টা বিভাগৰ নিযুক্তি সমাপ্ত হ'বলৈ গৈ আছে তো যিসকলে এই পোষ্টবিলাকত এপ্লাই কৰিছে যাৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকক অশেষ শুভকামনা যাতে তেওঁলোকে চাকৰিটো পায় তাৰে শুভকামনা থাকিলে আৰু যাৰ পৰীক্ষা বেয়া হৈছে বা যাৰ নাম অহা নাই তেওঁলোকেও ভালদৰে চেষ্টা কৰি থাকক আকৌ পোষ্ট ওলাব মামাই ঘোষণা কৰিছে নতুন পোষ্টৰ কথা তো আকৌ পোষ্ট ওলালে তেওঁলোকে ভালদৰে চেষ্টা কৰিব তো ইমানেই পোষ্ট আছিলে 40,697টা টোটেল পোষ্টৰ কাৰণে 8 অক্টোবৰ তাৰিখে ইয়াৰে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হ'ব বুলি চিএম ছাৰে ঘোষণা কৰিছে তো ভিডিঅ'টোত ইমানে এটা আছিলে সৰু ইনফৰমেশ্যন যদিহে ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ধন্যবাদ